आसामनि गिबि मन्त्रिया दासान्दि सिनायमोनै बाथ्रा बुंगासिनो दं। আমি দেখিবলৈ পাইছো যে এই কেইদিন ধৰি অচিনাকি এটা শব্দ ব্যৱহাৰ কৰি আছে। मिया मुसलमान बायदि बुंनानै भारतनि थागिबिफोरखौ होखारगासिनो दं। কিছুদিন আগতে তেওঁলোকে মিয়া मुसलमान पमुआ विभिन्न धৰণৰ কথা কৈ তেওঁলোকে অত্যাচাৰ কৰিলে। किन्तु जों दायो बुजिबाय दिनैनि गिबि मन्त्रिनि सोरखौनो रायजो राजाफोरा 2026 मायथाइयाव सिनायमोनै जानो हासिगौ। दिलीप शइकियाखौ बिटिआरनि रावबो मानसिफोरानो सिनाया। बिथाङा दासान्दि बायदिसिना खोथा बुंलांनो हमदों। बिटिआरनि सुबुंफोरा गोबां खस्थ' खालामनायनि गेजेरजोंसो गोजोननि थासारिखौ मोननो हादों। जायखि रोखोमनि हाखौ लानानै सोमजिनाय दाङाबाजिखौ जों लुबैया। गोजोन गैयै जानायखौ जों लुबैया। दिलीप शइकियाया बेबायदि मोनबो हारि माहारिफोरनि सायाव जाहाथे बेबायदि बिबुंथि होआ। बिटिआरनि सुबुंफोरा खस्थ'नि गेजेरजोंसो गोजोन मोनदों आरो गोजोनखौ लाखिनोसो खामानि मावनांगौ। नङाब्ला बिजेपि दोलोआ बिटिआरआव गासैनिबो थाखाय सिनायजायै जानानै थागोन। बिसायख'थियाव बर' हारिया जेराव थागोन बेयावसो जों थागोन। जों बिजेपिजों थांब्ला जानाय नङा। अरुप कुमार दे बायदि मानसिजों थाब्ला जानाय नङा। बेफोर गोख्रों बाथ्राखौ बुंदों नर्थ इस्ट माइनरिटी स्टुडेन्ट्स इउनियननि आफादगिरि बदरुल इस्लामा। না আমাৰ এইটো সাধাৰণ সভা আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ হকে আমি ইয়াত আলোচনা কৰি আছো। বিটিআৰ নিৰ্বাচনত আমি কি সিদ্ধান্ত লম নলম এতিয়ালৈকে কোনো ধৰণৰ আমি চিন্তা চৰ্চা কৰা নাই। আমাৰ কৰ্মকৰ্তাসকলক আমি তেওঁলোকে আলোচনা কৰিব দিছো যে আগৰ পৰা আৰু এতিয়ালৈকে আমি কিটো পৰ্যায়ত আছো সেই বিষয়টো আমি তেওঁলোকক আলোচনা কৰিব দিছো। কি কৰিলে আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে আমি মিলাপ্ৰীতিৰে থাকিব পাৰিম। কাৰণ এইটো বিটিচি কক বা বিটিআৰ কক ইয়াত যেটো আমাৰ বড়ো জাতি জনগোষ্ঠী আছে তেওঁলোকৰ লগত মিলিজুলি আমাৰ অন্যান্য জাতি জনগোষ্ঠী মানে উন্নয়ন কৰিব লাগিব। তেওঁলোকক লগত তেওঁলোকে য'ত থাকিব নিৰ্বাচনত আমি তাতেই থাকিব লাগিব। আমি বিজেপিৰ লগত থাকিলে নহব। অৰুপদাৰ নিচিনা মানুহৰ লগত আমি থাকিলে নহব। তো গতিকে আমি এটা সিদ্ধান্ত নিশ্চয় লম যে বড়ো জাতি জনগোষ্ঠী য'ত আছে আমি তাতে থাকিম। তেওঁলোকক আমি অনুৰোধ কৰিম যে আমাৰ পিছপৰা সংখ্যালঘু জাতি জনগোষ্ঠীটোক আপোনালোকে শান্তিত ৰাখক বা উন্নয়ন কৰাত লৈ যাওক। আমাৰ সংখ্যালঘু জাতিৰ পিছপৰা জাতি জনগোষ্ঠীৰ লোককো ছাত্ৰ ছাত্ৰীকো আমি IPS বনাব লাগিব, APS বনাব লাগিব, IRS বনাব লাগিব। অন্যথা আমাৰ জাতি জনগোষ্ঠীটো বহুত পিছুৱাই যাব। গতিকে আমি অকলশৰীয়াকৈ কোনো এই সিদ্ধান্তটো আমি নলওঁ। আমাৰ আৰু এই বিষয়ে সময় আছে। অনাগত দিনত এই বিষয়ে আলোচনা কৰিম। আজি যেহেতু আমি ইয়াত আলোচনা কৰিছো পৰৱৰ্তী সময়ত আমাৰ গোৰেশ্বৰতো এখন সভা আছে। সেই সভাটো আলোচনা কৰা হ'ব। যদি কাৰোবাক সমৰ্থন দিব লাগে দিয়া হ'ব। যদি আমাৰ সংখ্যালঘু বুদ্ধিজীৱী বা আমাৰ সংগঠনৰ বিষয়ববীয়াসকলে দিব নালাগে বুলি কয় তেতিয়া দিয়া নহ'ব। আমি দেখিবলৈ পাইছো যে এই কেইদিন ধৰি অচিনাকি এটা শব্দ ব্যৱহাৰ কৰি আছে। কিছুদিন আগতে তেওঁলোকে মিয়া মুছলমান পমুৱা বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকে অত্যাচাৰ কৰিলে।